Hey guys, welcome to my YouTube channel. আৰু লগতে সকলোকে স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টোলৈ আৰু লগতে পোহৰৰ উৎসৱ দীপাৱলীৰ কাৰণে সকলোলৈ শুভেচ্ছা জনালো। পিছে বতৰটোৱে ভাল নহয়, কালিৰ পৰা বতৰটো বহুত বেয়া কৰিছে। কালিটো ডাৱৰীয়া হৈ থাকিলে আৰু আজি এতিয়া বৰষুণো দি আছে। বৰষুণৰ কাৰণে অলপ মনটো বেয়া লাগি আছে আৰু পূজা হওক বা বিহু হওক এনেকুৱা উৎসৱবোৰ হ'লে বতৰটো ভাল হ'লে ভাল লাগে। ৰ'দ দি থাকিলে ভাল লাগে, বৰষুণ দিলেতো ভাল নালাগে। অভিয়াছলি কোনে ভাল পাব বৰষুণ দিলেতো ভাল নাপাবই। সেয়েহে আশা কৰিছোঁ আৰু পাছবেলালৈকে যাতে বতৰটো ভাল হৈ যায়, ৰ'দটো দিলে ভাল লাগিব। এতিয়া ওচৰতে যাওঁ, ওচৰতে ভাইটি এজনে কালি গাড়ী এখন আনিলে, নতুন গাড়ী এখন, তাকে গাড়ীখন চাই আহোঁ। তো গাইজ এইখনে গাড়ীখন হয়, আমাৰ ঘৰৰ ওচৰৰে ভাইটি এজনে কালি আনিছে, টাটা নেক্সন। ভাল লাগিছে গাড়ীখন দেখি, কালাৰটো বিশেষকৈ বেছি ভাল লাগিছে। মাইনা ভাল লাগিছে দেই গাড়ীখন, ভাল লাগিছে গাড়ীখন। এখন গাড়ী মানে খুব ভাল লাগে। তো এইজনে ভাইটিজন ঘৰৰ ওচৰ দেই, তাকে কালি গাড়ী এখন কিনি আনিলেই। গাড়ীখন মানে বুক কৰি থৈছিলে আগতে, তো কালি আনিলে ফাইনেলি গাড়ীখন আপোনালোককো দেখুৱাই দিছোঁ। চাওক ভিতৰটো অকণ চাওঁ দেই মানে, ভিতৰত চাওক বহুত ধুনীয়া গাড়ীখন, একেবাৰে মৰম লগা গাড়ী। তোমাৰ লগত কিন্তু বহুত ধুনীয়া লাগিব দেই মানে গাড়ীখন, তোমাৰ লগত একেবাৰে সাজিব মানে গাড়ীখন। চানৰুফ আছে ন, আৰু সকলোৱে জানে যে টাটা নেক্সনখন 5 ষ্টাৰ ৰেটেড গাড়ী। আগতে মোৰ এখন এল্ট্ৰছ আছিলে, 5 ষ্টাৰ আছিলে। আকৌ মই নেক্সট এখন লৈছোঁ নতুনকৈ। আচলতে টাটাৰ ওপৰত ভৰসাটো আছে, এইটো কোনো মই প্ৰমোশ্যন কৰা নাই, কিন্তু মোৰ পাৰ্চনেল ভিউ হয়। ঠিকে আছে বাৰু, গাড়ীখন এনেও পাৰ্চনেলি ময়ো ভাল পাওঁ। আৰু তোমাৰতো এইটো ভাল খবৰ শুনিলোৱেই, আৰু এটা ভাল খবৰ আহি আছে ন, আৰু এটা ভাল খবৰ হয় নহয়? আৰু এটা ভাল খবৰ আহি আছে, হয়। এই চুইচটো দি দিয়ে এইটো কিন্তু বহুত বঢ়িয়া বস্তু দেই, চালিয়া বস্তু মানে এইটো। তাৰপিছত আকৌ মাজৰ এই চুইচটো টিপি দিলে বঢ়িয়া বঢ়িয়া। আৰু কিবা কাৰণত আপোনাৰ বোলে এয়াৰটো অকল চাৰ্কুলেট কৰিবলৈ এখন খুলিব নালাগে, অকল এয়াৰটো অকণমান মানে ফ্ৰেছ এয়াৰ এটা যাতে আহক ওপৰত। ঠিক আছে, গতিকে এইটো অকণমান দাঙি দিলে টাটাই কিন্তু টেকন'লজি কিছুমান বহুত মানে প্ৰগ্ৰেছ কৰিছে ন, আগতকৈ বহুত ভাল কৰিছে। আৰু খুব ভেলু ফৰ মানি ভেৰিয়েণ্টবোৰ। আৰু বিশেষকৈ মানে ইয়াৰ হেৰিটো মানে কি বুলি কয়, চিকিউৰিটিটো বহুত ভাল। 5 ষ্টাৰ নহয় জানো? 5 ষ্টাৰ ইণ্ডিয়াৰ প্ৰথমখন গাড়ী। ঠিক আছে। তো তাকে বৌ এয়া মিঠাই দিছে, গাড়ী লোৱা পাৰ্টি আৰু। ৰাতি কেতিয়াবা বা এনেকুৱা নিজান ঠাইত যদি আপোনাৰ ফাংচাৰ হৈছে, ফাংচাৰ কিট এটা দি ভাল কৰিছে, প্ৰতিখন গাড়ীতে দিছে ফাংচাৰ কিট। বজাৰত কিনিবলৈ দাম কৰে, এইটো ভাল বস্তু দিছে। কিন্তু তেওঁলোকে মানে এইটো ধৰি লোৱা তোমাৰ যদি কোনোবা হেৰি জেগাত ধৰি লোৱা য'ত বনাবলগীয়া কোনো ব্যৱস্থা নাই, তেতিয়াহ'লে মানে কি তোমাৰ এইটো সুবিধা হ'ব, হয় নহয়? এইটো মানে ধৰি লওক বেটেৰীৰ লগতে কানেক্ট কৰি ল'লে, কানেক্ট কৰি লৈ পেলাই আহিব পাৰিব, আপুনি মেকানিকৰ ওচৰলৈকে আহিব পাৰিব। ঠিকে আছে, ভাল ভাল। এইটো বস্তু থাকিলে মানে কি এইটো মানুহ মানে বিপদত নপৰে, সেইটো ভাল। এইটো খুব ভাল কথা চিন্তা কৰিছে। তো গাইজ আৰু এটা ভাল খবৰ আছে বুলি কৈছিলোঁ, এই অলপতে মানে বিয়া ঠিক হৈ গৈছে। আৰু মানে ডেট কেতিয়া? মোৰ বিয়া ডেট ডিচেম্বৰ 8 তাৰিখে। ডিচেম্বৰ 8 তাৰিখে ন, আৰু আপোনাৰ 10 তাৰিখে ৰিচেপশ্যন। ঠিকে আছে, তো আপোনাৰ চেনেলৰ জৰিয়তে মই সকলোকে নিমন্ত্ৰণ জনালোঁ। ঠিক আছে, ঠিক আছে। চিনি পোৱা সকলোৱে আহিব, যিমানবোৰে ধৰি লওক মাইনাই ধৰি লওক চবকে নিমন্ত্ৰণ ক'ৰবাত থাকি যাব পাৰে 2-এজন মানুহ। তো যদি আপোনালোকে ভিডিঅ'টো চাই আৰু গম পালে নিশ্চয় আহিব, ভাল পাব নিশ্চয় তেওঁ আহিলে। তো গাইজ এতিয়া আমি গৈ আছোঁ মন্দিৰলৈ, শৰাই এখন আগবঢ়াই থোৱা আছিলে, তাকে দিবলৈ গৈ আছোঁ এতিয়া। তো গাইজ মন্দিৰ আহি পালোহি। ব'লা। হা ক'বা আছে নেকি? এতিয়া ধূপ জ্বলোৱা হৈ গ'ল, এতিয়া মন্দিৰৰ ভিতৰলৈ গৈ আছোঁ আমি।
शंभू शंभू महादेवा शंभू 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 महादेव शंभू 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 महादेवा शंभू 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 महादेव शंभू 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 महादेवा शंभू 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 महादेव कर्पूर गौरम करुणावतार। আমাৰ এই মন্দিৰত পূজা কৰা হৈ গ'ল, ইয়াৰ পৰা গৈ আছোঁ আৰু আপোনালোকক লগ পাই আছোঁ বেলেগ এটা লোকেশ্যনত। তো গাইজ বৰষুণটোতো একেবাৰে কণ্টিনিউৱাছলি দিয়ে আছে, বৰষুণটো অলপো এৰি দিয়া নাই আৰু বজাৰলৈ যাবলগীয়া আছিল, বস্তু দুটামান আনিবলগীয়া হৈ আছে। বিশেষকৈ চাকি আনিব লাগিব, চাকি বাতি অলপ মানে কমিব কেইটামান, আনিতো আছে যদিও সেইকেইটাই নুজুৰিবগৈ। বৰষুণ দি আছে, বাহিৰত নিদিলেও ভিতৰত মানে ধৰি লওক আগফালে দুই জেগাত দিব লাগিব, সেইকাৰণে চাকি বাতিটো আনিব লাগিব। আৰু তাৰ লগতে সেইদিনাখনি গাঁৱৰ পৰা আহোঁতে মানে খুৰাই কোমোৰা এটা দি পঠিয়াইছিলে, গাঁৱত সেইদিনাখনি হাঁহ নাছিলে, সেইকাৰণে হাঁহটো আনিব পৰা নগ'লে তাৰ পৰা। এতিয়া তাকে ভাবিছোঁ চাওঁ হাঁহৰ মাংস মানে হাঁহ এটাকে লৈ আনিম আৰু বজাৰৰ পৰা আহোঁতে। পিচটো মিডিয়াম কৰিবা হা। আজি মানে দিৱালীটো একেবাৰে বৰষুণে চাফা কৰি দিলে মানে সম্পূৰ্ণকৈ ধুই পেলালে, সকলোৰে আশাত চেঁচা পানী ঢালিলে। আজি কি নহওক বাৰু, প্ৰকৃতিৰ আগততো মানুহে কৰিব নোৱাৰে, এতিয়াতো এইটোতো তেনেকৈ বনাব লাগিব। আশা কৰোঁ আপোনালোকৰো ভালদৰে গৈছে, বৰষুণৰ দৰে যেনেকৈ যাব লাগে তেনেকৈ গৈছে আৰু ভালদৰে গৈছে বুলি কৈছে সেইকাৰণে। আৰু আজি ভিডিঅ'টোত ইমানেই আছিল, সকলোৱে ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ, আকৌ লগ পাম।